মোৰ লগতে বৰ্তমান নমস্কাৰ গাইজ, মোৰ নাম শ্ৰী তৰুণ দাস। মই এবাৰ ছেকেণ্ড ইয়াৰ পাছ কৰিলোঁ হয়নে? হয়, ছেকেণ্ড ইয়েৰ পাছ কৰিলে। क्या बात है सर, क्या बात है सर, क्या बात, ये बात है। আমি এতিয়া কলেজৰ কাৰণে চিলেকশ্যন কৰিবলৈ কলেজ চিলেকশ্যন কৰিবলৈ যাওঁ। এতিয়া আৰু আমাৰ লগৰ এটা আৰু এটা ইয়াত ডিম বনাই আছে। নামটো ৰোহিত নাথ। এইটো লাগি ধৰে কেলে ইয়াত আৰু মাক এইটো মই ঠাণ্ডা ভাবিছিলোঁ কেলা ধৰি দিলোঁ এনেকে। এইটো চাওমিন ৰোল আহি হয় ন ৰোজ? এয়া ভাত লৈ আছে ইহঁতে। মই ভাত নাখাওঁ, মই বৰ্তমান ঘৰত ভাত খাই আছোঁ। ইফালে এয়া দালি, এয়া ডিম, এয়া আলু ভাজি, এয়া ভাত। দেখা পাইছে আৰু কি কৰিব ইহঁতে ঠিক নাই। এইটো কিবা পৰিবই এতিয়া হাতত ধৰি গৰম লাগিছে। এইটো অকণমান এইফালে কৰচোন দীপংক, গৰম আছে বাৰু। এই কেলা তোৰ ইয়াৰ পৰা মোক ফাইনেল লগ দিবি দেই। মই বহুত আপোনালোকে চবে চাব, মোৰ ভিডিঅ' নাচায় কিন্তু এইটো ভিডিঅ'ত খুব বেছি নালাগে। 10K এটা লাগে ভিউজ, বেছি নালাগে, মাত্ৰ 10K এটা ভিউজ গোটাই দিয়ক। জোচ আছে আপোনালোকৰ, ৰাইজে নখ জোকাৰিলে নৈবই। বলক চব বাহিৰৰ পৰা আহোঁ। এইখন স্কুটি আমাৰ এফালে স্কুটি বুলি কয়, চ' আপোনালোকৰ এফালে কি বুলি কয় চ' জনাই দিব। এইফালে ডালিম লাগি আছে নেকি? ডালিম ৰ'ব দেখাই আছোঁ, লাগি আছে। এইফালে ডালিম কেইটামান লাগি আছে বোলে, দেখাই দিওঁ। বহুত দিন ভিডিঅ' বনোৱা নাই মই। এইফালে চাওক, এইটো কি হাঁহ বুলি কয় জানো? এয়া এইটো ডালিম লাগি আছে, দেখা পাইছে? এইবাৰ দেখিছেনে কিমান ধুনীয়া গুলপীয়া জবা ফুল? সঁচাই দেই, ভালে আকৌ। এইখন নাই দেখা, প্ৰমোচন কৰা কোনো প্ৰয়োজন নাই, পইচা নাপাওঁ নহয়। तू समझा? हाँ नहीं, तू समझा नहीं। তহঁতৰ মেকুৰীটো ক'ত গ'ল? হা? মেকুৰীটো মৰি থাকিলে বোলে। ফালে এইকেইটা চাওক, সঁচাই দেই। ভয় নোখোৱা মানে পলাই যাব। এইকেইটাক মানুহে খাই নহয় আকৌ, দেখিছেনে কি খাই আছে? এইকেইটা বাৰু ঠিকে আছে, বৰ্তমান চাউল খাই আছে। মই যে ব্লগ বনাই কেনেকুৱা লাগিব? বনাই আছোঁ বাৰু, কি যে কথা মোক ঘটি দিওঁ ন। বৰ্তমান গৈ আছোঁ মেডিকেললৈ। ব'লক দেখাই থাকোঁ অকণমান। বৰ্তমান মেডিকেল পাইছোঁ, দেখাম বহুত ভিৰ হৈ আছে। বহুত ভিৰ আছে, অকণমান দেৰিকে দেখাম তাৰপিছত যাম। ডক্টৰক দেখুৱাবলৈ আহিলোঁ, বৰ্তমানলৈকে এতিয়া ডক্টৰে নাই। আৰু কিমান সময় হয় ঠিক নাই আৰু। আমি বৰ্তমান হেৰিৰ পৰা আহিছোঁ, মেডিকেলৰ পৰা পালোহি। এইফালে ইয়াত কি কৰি আছে আপুনি? প্ৰটিন কাটি আছে। ইয়াৰ বৰ্তমান প্ৰটিন কাটি আছে। আৰু ইহঁতকেইটাই এতিয়া গা ধুই আহিছে নেকি? আমি বৰ্তমান ই বৰ্তমান যায়গৈ। চ' বাই বাই টাটা। ই বৰ্তমান কিবা এটা খাই আছে, চ' খাই থাকিব দিয়ক। চ'
চ' আমি বৰ্তমান অনলাইন কৰিবলৈ যাওঁ চ' চাই থাকক আমি বৰ্তমান গৈছিলোঁ অনলাইন কৰিবলৈ চ' অনলাইন কৰিবলৈ গৈ এতিয়া মানে কি হ'ল মানে মানুহ বহুত ভিৰ চ' বৰ্তমান ঘূৰি আহিলোঁ কালিও ঘূৰি আহিলোঁ আজিও ঘূৰি আহিলোঁ চ' মানে এতিয়া কি ক'ম চ' বলক চাই থাকক অনলাইন কৰক দেখুৱাবই লাগিব উপায়টো নাই বলক চাই থাকক শুনা মাৰি দিব এনেকৈ আমাক গম পাইছে নে দীপাংকৰ তাকে তুমি কৈছে না বৰ্তমান আমি তৰমুজ ল'ব আহিছোঁ অঁ এজন দাদা ডাঙৰ এটা ল'লোঁ নেকি ডাঙৰ এটা লৈ লওঁ চ' কেজি কেনেকৈ 30 টকা এটা আপোনাৰ আৰু সেইটো কিমান হ'ল 2 কেজি নালাগে 1 কেজিয়ে দিয়ক 2 কেজি এই সৰু এটা চাওক হ'ব ৰোজ ইটো চাওক ইটো আমাৰ গম এইটো গম পাইছে নাই কি চাইছো আছে মোৰ লগতে তৰমুজ লৈ আনিছে চ' দেখা পাইছে এয়া এইফালে চাই দিব কৰাই দিয়ক অঁ ব'লক তই এটা ভিডিঅ' বনাই পিনে মই নাযাবি গম পাইছ নাই বৰ্তমান আমি তৰমুজটো ফালিম এইটো কেনেকুৱা লাগিছে বাৰু দেখিবলৈ আই থিংক ভালেই লাগিছে ন চ' ভালটো লাগিবই অনলাইন কৰিবলৈ গ'লোঁ বহুত ভিৰ চ' বৰ্তমান ফালি আছে ভালে লাগিছে ন বস্তুটো ভাই মজা ওলাইছে মজা কেনেকৈ কাটো আকৌ পিচ কাটিম নেকি কৈ দিয়ে তই চাচোন কটাইখন গধুৱা কটাইখন চোকা আছে কিন্তু এইটো বাকলিটো ডাঠ সকলো কি কৈছিলা বাকলিটো ডাঠ বাকলিটো ডাঠ কিবা 6 পেক ওলাই আছে ফেমিলি পেক হৈ গ'ল ধুনীয়া লাগিছে আমি কিন্তু চেকবোৰ আমি বৰ্তমান এনেকৈ খাওঁ চ' চাই থাকোঁ দীপাংকৰ তো বেছি পানী আকৌ বোলে বেছি পানী লাগি গ'ল তাৰপৰা কি হ'ব অঁ গাইছ এইটো এটা ইণ্টাৰেষ্টিং কথা মোৰ কাহাৰৰ পানী লগা হৈ আছে মই এইফালে তৰমুজ খাইছোঁ চ' গাইছ খাবলৈ ষ্টাৰ্ট কৰিছোঁ মজা পানী লাগি যাব এতিয়া লগতে কাহো বাঢ়ি যাব ঘৰত চুলি ঘটনা খাবলৈ মই চুলিকোচা ৰাখিও থৈছোঁ ৱাও ভাল লাগিছে যে খাই পিনি মজা আছে নাইচ আমি বৰ্তমান আহি গ'লোঁ অনলাইন কৰিবলৈ বৰ্তমান ফ্ৰী আছে হ'ব চ' কৰি লওঁ ন এইজন হৈছে আমাৰ লগৰে এইফালে কৰি আছে দাদাই বন্ধু বান্ধৱীসকল বৰ্তমান সময়ত কেইজনমানক নতুনকৈ চিনাকি হৈছোঁ কেইজনমানৰ লগত এইজনটো পুৰণি এজনো নতুন মুখ ঢাকিছে তেওঁলোকক আপোনালোকে চাব ইনষ্টাগ্ৰামত যদি পায় আনফল' নকৰিব ফল'টো কৰি দিব চ' যদি ভাল লাগিলে এটা লাইক এটা কমেণ্ট এটা শ্বেয়াৰ কৰি দিব আৰু বাকীখিনি মই দেখাই আছোঁ বৰ্তমান সকলো কাম হৈ গ'ল এতিয়া আমি গৈ আছোঁ বৰ্তমান বজাৰ কেইটামান কৰি লওঁ ব'লক ভয় লাগি যায় অ' গাইছ আহিলোঁ বৰ্তমান আমি বিস্কুট কিনিবলৈ এয়া বজাৰ কৰিলোঁ বিস্কুটৰ দোকানত সোমালোঁ এই চকলেট এটা দিব পাৰ্ক এটা দিব ডেইৰী মিল্ক ল'ব নি ডেইৰী মিল্ক নাই জেম চেপেটি দিব
লেঞ্চ পেটি লৈ যাওঁ মাইকিনে খাব পাৰিব ন বৰ্তমান আমি চাওমিন ল'ব আহিছোঁ তো এইফালে বনাই আছে সেয়া দেখা পাইছে এয়া আমি বৰ্তমান বজাৰ কৰিবলৈ আহিছোঁ আমি পালোহি বৰ্তমান ইয়াৰ মাত ফায়াৰিং হৈ আছে চলি যাব 5 হৈ যাব চ' গাইছ যদি ভাল লাগিলে এটা লাইক এটা কমেণ্ট এটা শ্বেয়াৰ লগতে চেনেলত ছাবস্ক্ৰাইব কৰি দিব যদি কিবা ভুল ভ্ৰান্তি হ'ল ক্ষমা কৰিব আৰু আমাৰ ভিডিঅ'বোৰ চাই থাকিব বৰ্তমান চাহ বনাই থকা হৈছে চ' আমি বজাৰৰ পৰা আহিলোঁ আমাৰ অনলাইন কাম সকলো হৈ গ'ল চব ভয় কথাখিনি কৈ আছোঁ চ' বাই টাটা